ইউপিপিএলৰ চৰকাৰে ইয়াত জড়িত আছে যে ওদালগুৰি সমষ্টি নোহোৱাটো দিলে আৰামত হৈ যায়। ষড়যন্ত্ৰ আছে। ওদালগুৰি সমষ্টি নোহোৱাৰ আচল কাৰণটো হ'ল ইউপিপিএল পলিটিকেল পাৰ্টি তথা প্ৰমোদ বড়ো পলিটিকেল পাৰ্টিয়ে ইয়াত জড়িত আছে। আমি বিপিএফ দল এনেকুৱা গোসাইগাঁৱত ভুলক্ৰমে ওদালগুৰিটো ST হ'ব লাগে বুলি গোসাইগাঁও ডিষ্ট্ৰিক্ট জিলা বিপিএফে দিছিল। এইটো আমি স্বীকাৰ কৰিছোঁ, এইটো ভুল হৈছে হৈ গ'ল। ইয়াতে আমাৰ স্পষ্ট আছে যে যেতিয়া নেকি অসমত ডেলিমিটেশ্যন হ'ব এই সময়ত মানে দুটা লোকসভা পাবৰ কাৰণে সক্ষম হ'ব। তো সেইটো লৈ 2007 চনত এবাৰ ড্ৰাফ্ট ওলাইছিলে। এই ড্ৰাফ্টত স্পষ্ট আছে ওদালগুৰি লোকসভা আৰু কোকৰাঝাৰ লোকসভা যেন হওক 2007ত সেইটো বন্ধ হ'ল। আকৌ এতিয়া 2023ত সেইদিনা 20 জুনত যিটো ড্ৰাফ্ট ওলাইছে, যিটো নতুনকৈ ড্ৰাফ্ট ওলাইছে ইয়াত ওদালগুৰি সমষ্টি ওলোৱা নাই। সেইকাৰণে আমি এতিয়া বিপিএফ দল হিচাপে আমাক ওদালগুৰি সমষ্টিটো লোকসভা সমষ্টিটো লাগে বুলি ডিমাণ্ড দি পেলাই আমি সেইটো ধৰ্ণা কাৰ্যসূচীটো লৈ আছোঁ। আৰু এইটো আমাৰ 7 তাৰিখলৈকে আছে। অহাকালি চিৰাঙত হ'ব, ইয়াৰ পিছত বিজনীত হ'ব, ইয়াৰ পিছত বাক্সাত হ'ব। মুঠতে আমাৰ এটাই অনুৰোধ, প্ৰমোদ বড়ো ইউপিপিএল চৰকাৰে অতি সোনকালে কেবিনেট ডিচিশ্যন লৈ পেলাই যদি দিয়ে ইলেকশ্যন কমিশ্যনক সেইটো হৈ যাব আমাৰ এটা বিশ্বাস। কিন্তু আজিৰ দিনত আমি প্ৰমোদ বড়োৱে সেইটো ষড়যন্ত্ৰ কৰি পেলাই সেইদিনা ৱেলকামহে কৰিছে। তাৰমানে প্ৰমোদ বড়ো জড়িত আছে, ওদালগুৰি সমষ্টি নোহোৱাটো প্ৰমোদ বড়ো ইউপিপিএল চৰকাৰে জড়িত আছে। সেইকাৰণে ইহঁতে সেইদিনা দিন ৰাত মানে বোমা ফুটাই পেলাই মাছ মাংস খাইছে, এনজয় কৰিছে, ৱেলকাম জনাইছে। ইয়াতে প্ৰমাণ যে প্ৰমোদ বড়োৱে ওদালগুৰি সমষ্টি হোৱাটো বিচৰা নাই। আৰু প্ৰমোদ বড়ো ইউপিপিএলৰ চৰকাৰে ইয়াত জড়িত আছে যে ওদালগুৰি সমষ্টি নোহোৱাটো। ওদালগুৰি বিচাৰিছে, ৰাজহুৱা কৰক, মেমৰেণ্ডামটো দিয়ক। ইউপিপিএলে চৰকাৰ চলাই আছে। ইউপিপিএলে আজি কেবিনেট ডিচিশ্যন কিয় ল'ব নোৱাৰে? BTC চৰকাৰে কেবিনেট ডিচিশ্যন লৈ পেলাই দিয়ক, দিলে আৰামত হৈ যায়। ষড়যন্ত্ৰ আছে। ওদালগুৰি সমষ্টি নোহোৱাৰ আচল কাৰণটো হ'ল ইউপিপিএল পলিটিকেল পাৰ্টি তথা প্ৰমোদ বড়ো পলিটিকেল পাৰ্টিয়ে ইয়াত জড়িত আছে। স্পষ্ট কথা। গোসাইগাঁৱৰ আমি বিপিএফ দল এনেকুৱা গোসাইগাঁৱত ভুলক্ৰমে ওদালগুৰিটো ST হ'ব লাগে বুলি গোসাইগাঁও ডিষ্ট্ৰিক্ট জিলা বিপিএফে দিছিল। এইটো আমি স্বীকাৰ কৰিছোঁ, এইটো ভুল হৈছে। আমি স্বীকাৰ কৰিছোঁ যে গোসাইগাঁৱত সেইটো দিয়াটো ভুল হৈছে। ইউপিপিএল বা আপচুৰ নিচিনা আমি কিবা নহয়, ভুলটো ভুল হৈছে, আমি স্বীকাৰ কৰিছোঁ। আমিতো লুকাই পেলাই ৰখা নাই নহয়। ইহঁতেও স্বীকাৰ কৰক। আজি ইমান ডাঙৰ ভুল কৰিলে ইহঁতে যে সেইদিনা 20 জুনত গোটেই সমষ্টিটো আমি বিচৰা নিচিনা হৈছে। আমি সেইটোকে বিচাৰিছিল, আমি সেইটোকে দিছিল, ৱেলকাম জনাইছে, মাছ মাংস খাইছে। এইটো বিৰাট ডাঙৰ ভুল। এইটো ভুলটো স্বীকাৰ কৰকচোন। আমিতো সেইদিনা গোসাইগাঁৱত যিটো হৈছে সেইটো আমি ভুলটো স্বীকাৰ কৰিছোঁ। হয়, কিবা এটা আমাৰ ভুল হৈছে, সেইটো আমি উইথড্ৰ কৰি পেলাই নতুনকৈ গোসাইগাঁও জিলা বিপিএফক মেমৰেণ্ডামটো দিব দিছে। আমাৰতো স্পষ্ট। একদিন পিছত আমি শনিবাৰ দিনা ধৰ্ণা দিছে, ৰবিবাৰত অফিচ নাই, সোমবাৰ দিনা যোৱাকালি উইথড্ৰ কৰি পেলাই সেইটো দিছে। ইলেকশ্যন কমিশ্যনাৰক BPF দলৰ অকল BPF দল নহয়, বহুত দল সংগঠন আছে। ইহঁতে যাই পেলাই লগ কৰিব আৰু ওদালগুৰিটো আগত নিচিনা 2007ত যিটো ড্ৰাফটিং ওলাইছিলে ডেলিমিটেশ্যন কমিশ্যনৰ পৰা, এইবাৰো আমি ইলেকশ্যন কমিশ্যনৰ পৰা আমি ওদালগুৰি লোকসভাটো আমি বিচাৰিছোঁ। বাছ এক প্ৰকাৰ ৰাজনৈতিক বেনিফিটৰ কাৰণে এই আন্দোলন আৰম্ভ কৰিছে। এইবিলাক কৈ লাভ নাই। গোটেই BTC বাকী ৰাইজে আজি চবেই কৈছে, চব ইণ্টেলেকচুৱেলে বিচাৰিছে, চব ৰাইজে বিচাৰিছে, বিভিন্ন জাতি জনগোষ্ঠীয়ে বিচাৰিছে। এইটো পলিটিকেল লাভালাভৰ কথা নহয়, আমাৰ ভৱিষ্যতৰ কথা, আমাৰ নেক্সট জেনেৰেশ্যনৰ কথা। আমি জেনেৰেশ্যনটো চাই পেলাই আমি সেইটো ডিমাণ্ড দিছোঁ। আমি BTC বাকী ৰাইজে আৰু ভিক্টিম হ'ব নোৱাৰে, আৰু আমি ভিক্টিম হ'ব নিদিওঁ। সেই উদ্দেশ্য লৈ পেলাই আমি এই ওদালগুৰি সমষ্টি বিচাৰি আছে। আমি দৰঙত গ'ল, আমাৰ বেনিফিট একো নাই, আৰু সাংবিধানিকভাৱে চুক্তিৰ মতে যিটো হ'ব লাগে সেইটোহে আমি বিচাৰিছোঁ। আমাৰ অধিকাৰ আছে বিচাৰা। সেইখিনি কথা দেই। থেংক ইউ।
2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।